Hello everyone. Oil and Natural Gas Organization চমুকৈ ONGC-এ দিয়া লেটেষ্ট নটিফিকেশ্যন অনুসৰি সমগ্ৰ ভাৰততে ওলাইছে বিভিন্ন ট্ৰেডৰ লগতে বহুতো নন টেকনিক্যাল পোষ্টৰ এপ্ৰেণ্টিছৰ চাকৰি। বন্ধু-বান্ধৱীসকল, অইল আৰু নেচাৰেল গেছ এজেঞ্চি যিটো আমি ONGC বুলি কওঁ, তেওঁলোকে প্ৰকাশ কৰা শেহতীয়া নটিচ মতে সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমতো বিভিন্ন টেকনিক্যাল ট্ৰেডছ যেনে ফিটাৰ, ফায়াৰ সেফটি টেকনিচিয়ানছ, ইলেক্ট্ৰিচিয়ান আৰু বিভিন্ন নন টেকনিচিয়ান পোষ্ট যেনে কম্পিউটাৰ অপাৰেটৰ, লেবৰেটৰী এছিষ্টেণ্ট, ষ্টেনগ্ৰাফাৰ, ছেক্ৰেটেৰিয়েট অফিচ এছিষ্টেণ্ট, লেব এছিষ্টেণ্ট জাতীয় বিভিন্ন এপ্ৰেণ্টিছৰ পোষ্টৰ খালী আছে। এনেধৰণৰ খালী পোষ্টৰ মুঠ সংখ্যা হৈছে 2623টা। ইয়াৰে আমাৰ অসমতে আছে 458টা এপ্ৰেণ্টিছৰ পোষ্ট, য'ত অসমৰ সকলো জিলাৰ পৰা এলিজিবল পুৰুষ মহিলাই এপ্লাই কৰিব পাৰিব। হয়, এইবাৰ সকলো জিলাৰ পৰা এপ্লাই কৰিব পাৰিছে। আগতে 2-এখন জিলাহে সুবিধা দিছিলে। এপ্লাই কৰাৰ বয়সৰ সীমাটো হৈছে 18 পৰা 24 বছৰ আৰু ইয়াত চিলেকশ্যন পাবৰ বাবে যিটো আমি এপ্লাই কৰিব লাগে সেই এপ্লাইটো 16 অক্টোবৰৰ পৰা ইতিমধ্যে চলি আছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে আমাৰ 6 নৱেম্বৰ 2025। শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে ক্লাছ 10 পাছ আৰু ITI পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন তথা ইঞ্জিনিয়াৰিং কৰালৈকে পদ অনুযায়ী শিক্ষাগত অৰ্হতা বিচৰা হৈছে। চিলেক্ট হোৱা কেণ্ডিডেটসকলক 12 মাহ অৰ্থাৎ এবছৰৰ বাবে ট্ৰেইনিং দিয়া হ'ব আৰু ট্ৰেইনিঙৰ সময়ছোৱাত কেণ্ডিডেটসকলক মান্থলি 12,300 টকালৈকে ষ্টিপেণ্ড অৰ্থাৎ খৰচ দিয়া হ'ব আৰু ট্ৰেইনিঙৰ পাছত তেওঁলোকে পাৰ্মানেণ্ট এমপ্লয়িৰ দৰে আকৰ্ষণীয় দৰমহা তথা অন্যান্য সা সুবিধা লাভ কৰিব। গতিকে ফ্ৰেণ্ডছ, তোমালোকে দেৰি নকৰিবা, সোনকালে এপ্লাই কৰা আৰু ইয়াৰ বাবে হ'ব লগা এক্সামৰ বাবে নিজকে সাজু কৰা। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমাৰ আজিৰ এডভাৰটাইজমেণ্টৰ PDF আৰু এপ্লাইৰ লিংক দিয়া আছে, গতিকে তাক চাই ল'বা। থেংক ইউ।